নমস্কাৰ মহানুভৱতাৰ এক নতুন খণ্ডলৈ আপোনালোক সকলোকে আমন্ত্ৰণ জনাইছোঁ। আজি আমি এটা গুৰুত্বপূৰ্ণ ভিটামিনৰ ওপৰত আলোচনা কৰিম বুলি ভাবিছোঁ। সেই ভিটামিনটো হৈছে ভিটামিন ডি বা কলচিফেৰল। ভিটামিন ডি বুলি ক'লে ইয়াত চৰ্বি দ্ৰৱণীয় চেকোষ্টেৰলৰ এটা গোট অন্তৰ্ভুক্ত থাকে। ইয়াৰ দুটা মুখ্য প্ৰকাৰ হৈছে ভিটামিন D2 আৰু ভিটামিন D3। বিংশ শতিকাৰ আৰম্ভণিতে প্ৰথমতে ভিটামিন হিচাপে চিনাক্ত কৰা ভিটামিন ডিক এতিয়া প্ৰহৰমন হিচাপে স্বীকৃতি দিয়া হয়। পুষ্টি হিচাপে ভিটামিন ডিৰ এক অন্যান্য দিশ হ'ল সূৰ্য পোহৰ ক্ৰিয়াৰ জৰিয়তে ইয়াক মানৱ শৰীৰে সংশ্লেষণ কৰাটো। ভিটামিন ডিৰ এই দ্বৈত উৎস থকাৰ বাবে আহাৰৰ জৰিয়তে ইয়াক গ্ৰহণ কৰাটো মানুহে প্ৰায় আওকাণ কৰি আহিছে। ভিটামিন ডিক ছানশ্বাইন ভিটামিন বুলিও আখ্যা দিয়া হয়, কিয়নো ই সূৰ্যৰ সংস্পৰ্শলৈ অহাৰ সময়ত জীৱৰ ছালত প্ৰস্তুত হয়। পেশীৰ কংকাল স্বাস্থ্যৰ বাবে স্বাভাৱিক শৰীৰতত্বৰ পৰিসৰৰ ভিতৰত চিৰাম কেলছিয়ামৰ ঘনত্ব বজাই ৰাখিবলৈ ভিটামিন ডিৰ প্ৰয়োজন। শৰীৰত কেলছিয়ামৰ স্তৰ সন্তুলিত ৰখাটো ভিটামিন ডিৰ এটা মুখ্য কাৰ্য। শৰীৰটোৱে কেলছিয়াম ভালদৰে শোষণ কৰিব পাৰিলে আপোনাৰ হাড় আৰু দাঁত মজবুত আৰু সুস্থ হৈ থাকে। সেয়ে হাড়ৰ গঠন আৰু স্বাস্থ্যত ভিটামিন ডিৰ ভূমিকা গুৰুত্ব। শেহতীয়া কিছুমান অধ্যয়নে প্ৰমাণ কৰিছে যে কেলছিয়াম নিয়ন্ত্ৰণৰ বাহিৰেও শৰীৰত ভিটামিন ডিৰ অন্য অৰিহণা আছে। কেলছিয়াম নিয়ন্ত্ৰণ আৰু তেজত ফছফৰাছ স্তৰ ৰক্ষণাবেক্ষণত ভিটামিন ডিয়ে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। স্বাস্থ্যকৰ হাড় বজাই ৰখাৰ বাবে এই কাৰকসমূহ অতি গুৰুত্বপূৰ্ণ হয়। ভিটামিন ডিৰ অভাৱ শিশুৰ উচ্চ ৰক্তচাপৰ সৈতে জড়িত হৈ থাকে। 2018 চনৰ এটা অধ্যয়নত শিশুৰ ধমনী বেৰত ভিটামিন ডিৰ স্তৰ কম হোৱা আৰু জঠৰতাৰ মাজত এক সাম্ভাব্য সম্পৰ্ক দেখা গৈছিল। 2019 চনৰ এক সমীক্ষাই পৰামৰ্শ দিয়ে যে ভিটামিন ডিৰ অভাৱ থকা গৰ্ভৱতী মহিলাসকল প্ৰিক্লেম্পচিয়া হোৱা আৰু আগতীয়া প্ৰসৱ হোৱাৰ অধিক সম্ভাৱনা দেখা যায়। আগতে উল্লেখ কৰাৰ দৰে ভিটামিন ডিয়ে শৰীৰত কেলছিয়াম শোষণ হোৱাত সহায় কৰি হাড়ৰ গঠন আৰু শক্তিৰ ভূমিকা পালন কৰে। সেয়ে স্পষ্ট কথা যে ভিটামিন ডিৰ পৰ্যাপ্ত পৰিমাণে আপোনাক হাড়ৰ বেমাৰ যেনে অষ্টিঅপৰচিছ, পিঠিৰ বিষ, দাঁতৰ সমস্যা আদিৰ পৰা আঁতৰাই ৰাখিব। যিসকল লোকৰ পৰ্যাপ্ত ভিটামিন ডিৰ স্তৰ নাই, তেওঁলোকৰ সংক্ৰমণ অট'ইমিউন ৰোগৰ আশংকা বৃদ্ধি হ'ব পাৰে, যেনে ৰিউমেটইড আৰ্থ্ৰাইটিছ, টাইপ 1 ডায়েবেটিছ আৰু প্ৰদাহজনক অন্ত্ৰৰ ৰোগ। নিম্ন ভিটামিন ডিৰ স্তৰ হৃদৰোগ যেনে উচ্চ ৰক্তচাপ, হৃদযন্ত্ৰৰ বিফলতা আৰু ষ্ট্ৰোকৰ কাৰণ হৈ পৰিব পাৰে। এক গৱেষণাই দেখুৱাইছে যে ভিটামিন ডিয়ে মনোভাৱ নিয়ন্ত্ৰণ কৰাত আৰু হতাশাৰ আশংকা হ্ৰাস কৰাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে। তাৰোপৰি এক অধ্যয়নত দেখুৱাইছে যে ভিটামিন ডিৰ সেৱন বা আহৰণৰ সৈতে সঠিক খাদ্যাভ্যাস পালনে অতিৰিক্ত ওজন হ্ৰাস কৰে